হাই দোস্ত নমস্কাৰ আপোনালোকৰ সহায় সহযোগিতাত আৰু এখন ভিডিঅ' বনালোঁ এয়া চাই থাকক গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৰমহাৰ বৃদ্ধি খবৰ পাই তেওঁলোকৰ মুখত হাঁহিৰ বিৰিঙনি এয়া চাই থাকক ভিডিঅ'টো শেষলৈকে কি কৰি আছা এয়া বহি আছিলোঁ বৰা শইকীয়া ক'ত ক'ত ইয়াতে ডিউটি ওলাই গ'ল তোমালোকৰ এটা ভাল খবৰ লৈ আহিছিলোঁ মই কি খবৰ গম নোপোৱা নেকি নাই বাইদেউ পোৱা নাই হেৰি তোমালোকৰ দৰমহা বাঢ়িছে নেকি হেৰি হাইকোৰ্টে অৰ্ডাৰ দিছে বুলি শুনিলোঁ এতিয়া নিউজত চালোঁ তোমাৰ ডাঙৰ মোবাইল নাই মইতো নিউজটো পোৱা নাই নাই ডাঙৰ মোবাইল মানে আছিলে এতিয়া মানে এই লকডাউনত যেতিয়া কৰোণা টাইমত স্কুল বন্ধ হৈ গ'ল তেতিয়াতো আপোনাৰ অনলাইনৰ ক্লাছৰ কাৰণে ডাঙৰ মোবাইল লাগে ল'ৰাটোৱে ফোন কৰিছে ডাঙৰ মোবাইল লাগে তেতিয়া ফটককৈ ইমান টকা মিলাব নোৱাৰি ক'ৰ পৰা দিম তেতিয়া আৰু মোৰ মোবাইলটোকে দি দিলোঁ ইয়াতে মানে অনলাইন ক্লাছ কৰাৰ কাৰণে আৰু মই সৰু মোবাইল লৈ চলি আছোঁ ফোন আহে যায় আৰু চলি যায় তেনেকৈ তুমি চোৱা নাই নিউজটো ইমান ধুনীয়া এটা খবৰ ভাল লাগিছিলে মনটো শুনি পেলাই চোৱাচোন তুমি ৰ'বা মই দি আছোঁ তুমি চাবা তোমালোকৰ দৰমহা বাঢ়িছে ভালেই দিয়ক সেইটো চোৱা দেখিছানে মই সেইকাৰণে সিহঁতক কৈ দিবা সিহঁত ক'ত গ'ল ডিউটি ওলাই গ'ল বাইদেউ এতিয়া দৰমহাটো বাঢ়িছে ভালেই হৈছে আমি ইমান কষ্ট হেৰি কৰি আছিলোঁ দৰমহা দিওঁ আমাৰ মানে বহুত কষ্ট হৈছে মোৰ ডাঙৰ ছোৱালীজনী চব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 2 বছৰ ধৰি বহি আছে মোক কৈ আছে দেউতা DLED এডমিশ্যন লওঁ মই DLED এডমিশ্যনটো দিব পৰা নাই এতিয়া চাওক বাইদেউ আমাৰ যিটো টকা পাওঁ ঘৰ পৰিয়াল চলাবলৈ তাতে মানে DLEDটো কেনেকৈ কৰা মই সেইকাৰণে এতিয়া দৰমহাটো বাঢ়িলে ভালেই হ'ব সৰু ল'ৰাটো এতিয়া মাজতে টিউশ্যন ফিজ দিব নোৱাৰে টিউশ্যন মাষ্টৰে নোহোৱা হ'ল ছোৱালীজনীক মই DLEDটো কৰাব পাৰিলে টেটটো দিব বুলি তাই আশা পঢ়াত ভালেই এনেকৈ পঢ়িছিলে সেইকাৰণে সেইদিনা শুনিলেই শইকীয়াৰ মাকৰ বেমাৰ গুৱাহাটী লৈ যাব লাগে পইচাৰ কাৰণে নিব পৰা নাই গাঁৱতে চিকিৎসা কৰি আছে তাৰ মাকে হেনো কৈ আছে বোপাই মোক বাহিৰত লৈ যা কেনেকৈ কান্দি আছিলে এদিনতো আপুনি গমেই পায় আৰু মাকৰ চিকিৎসাৰ কাৰণে ল'ৰা দুটা বোলে প্ৰাইভেট স্কুলত আছিলে তাকো ফিজ ভালকৈ দিব নোৱাৰে কাৰণে এতিয়া চৰকাৰী স্কুলতে সেই এডমিশ্যন দিছে এনেকুৱা বহুত প্ৰব্লেম আছে বাইদেউ আমাৰ আৰু দৰমহাটো বাঢ়িলেতো ভালেই শুনি পেলাই মনটো ভাল লাগিছে চৰকাৰে দৰমহাটো বঢ়াওক ভালেই হ'ব দিয়ক আমাৰ কাৰণে বহুত দুখ কষ্টত আমি দিনবিলাক পাৰ কৰি আছোঁ ভাল খবৰ এটাই লৈ আহিছে বাইদেউ ভঁৰাল আহিলে শইকীয়া দাহঁত গ'ল এই বাইদেউ আহিছিলে বিচাৰি চবকে আমাক ভাল খবৰ এটা আমাৰ দৰমহা বাঢ়িছে বোলে হয় নিউজত দিছে নিউজ মোক দেখাবলৈ আহিছিলে মোক দেখালে মই চালোঁ হাইকোৰ্টে অৰ্ডাৰ দিছে চৰকাৰক বঢ়াবলৈ বাঢ়িবই আৰু চিন্তা কৰিব নালাগে আৰু এতিয়াও চিন্তা কমি যাব অলপ একো প্ৰব্লেম দূৰ হৈ যাব এতিয়া আৰু ফোন কৰি আছে আগত ঘৰত কৰিলোঁ বঢ়াত আকৌ মাতি দিয়ক শইকীয়া দাহঁতক মাতি দিয়ক চবেই বুদ্ধি পাই যাব মাতি দিয়ক তো হাই দোস্ত আপোনালোক কেনে আছে আশা কৰোঁ ভালে আছে হয় মই ভিডিঅ'টো বনাইছোঁ সেইকাৰণেই যে যিহেতু গৃহৰক্ষী বাহিনী জোৱানৰ দৰমহা বৃদ্ধি হোৱা বুলি আমি এখন নিউজ পাইছিলোঁ হাইকোৰ্টৰ অৰ্ডাৰ অনুযায়ী 9,000 টকাৰ পৰা 30,000লৈ বৃদ্ধি কৰা এখন নিউজ আমি পাইছিলোঁ সেই নিউজটো শুনি প্ৰতিজন গৃহৰক্ষী বাহিনীৰ জোৱানে মনত যিটো হাঁহিৰ বিৰিঙনি ফুটিছিলে মুখত আৰু মনৰ আশাবিলাক পূৰা হ'ব বুলি আনন্দিত হৈছিলে চবৰে মনত আশা আছে চব গৃহৰক্ষী বাহিনীৰ জোৱানৰ মনত বেলেগ আশা আছে কোনোবা হয়তো নিজৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়োৱাৰ কাৰণে কোনোবা হয়তো নিজৰ ছোৱালী ল'ৰাক ভাল এটা ডিপ্ল'মা ডিগ্ৰী কোৰ্চ কমপ্লিট কৰাৰ কাৰণে পইচাৰ দৰকাৰ য'ত নেকি 9,000 টকা দৰমহা দি সেইখিনি পইচা দৰকাৰী পইচাখিনি প্ৰয়োজন অনুসৰি দিব নোৱাৰে পৰিয়ালেই চলাব লাগে 9,000 টকা দি তাত এটা ভাল ডিপ্ল'মা ল'ব হ'লে বহুত টকা খৰচা হয় সেইখিনি দিব নোৱাৰে তেনেকুৱা বহুত
অসুবিধা আছে গৃহকী বাহিনীৰ জোৱানসকলে তাৰ সন্মুখীন হৈ আছে। দৰমহাটো বৃদ্ধি হোৱা বুলি শুনি তেওঁলোকৰ মুখত এটা হাঁহিৰ বিৰিঙনি ফুটিছিলে। হয়, মোৰ অসুবিধাটো দূৰ হ'ব, মোৰ প্ৰব্লেমটো নাইকিয়া হ'ব। কাৰোবাৰ মাকৰ বেমাৰ, দেউতাৰ বেমাৰ, ভাল এটা চিকিৎসা কৰোৱাৰ কাৰণে বাহিৰত যাব লাগে, সেয়া টকা পইচা মিলাব নোৱাৰে। তেনেকুৱা বহুত প্ৰব্লেম আছে, প্ৰতিজন গৃহকী জোৱানৰে আছে বেলেগ বেলেগ ধৰণৰ। তো মই অলপ বনাইছোঁ ভিডিঅ'টো, যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ। গতিকে যেনেকৈ হাঁহি বিৰিঙনি ফুটিছিলে গৃহকী বাহিনীৰ জোৱানৰ মনত, সেনেকৈ যদি দৰমহাটো বৃদ্ধি হয় তেওঁলোকৰ হাঁহিৰ মূল্যটো থাকি যাব। আৰু যদি নহয় তেওঁলোকে সেই আগৰ দুখ বেদনাতেই জীয়াই থাকিব লাগিব, কোনো আশা পূৰণ নহ'ব। গতিকে আশা কৰোঁ চৰকাৰে তেওঁলোকৰ দৰমহাটো অতি সোনকালে বৃদ্ধি কৰিব। ধন্যবাদ।